মোৰ নাম পৰিমল দাস। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল PD নলেজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম ভাৰতৰ ইতিহাসৰ কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ যি আগন্তুক অসম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট বা আন সকলো এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আৰু এইখিনিতে আপোনালোকক কৈ দিওঁ, আপোনালোকে যদি মোৰ ইউটিউব চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আনলৈ শ্বেয়াৰ কৰিব যাতে আনেও এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। তো আমি দেৰি নকৰি আমি আগবাঢ়ো আমাৰ প্ৰথম কুৱেশ্যনলৈ। আমাৰ প্ৰথম কুৱেশ্যন হ'ল চিপাহী বিদ্ৰোহ কোন চনত হৈছিল? যি চিপাহী বিদ্ৰোহ হৈছিল 1857 চনতে। 1857 চনতে চিপাহী বিদ্ৰোহ হৈছিল। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ 2 নম্বৰ প্ৰশ্ন হ'ল চিপাহী বিদ্ৰোহ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? কোন আছিল? লৰ্ড কানিং। লৰ্ড কানিঙে আছিল চিপাহী বিদ্ৰোহ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল। আমাৰ 2ৰ আনসাৰ কি হ'ব? এ। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল চিপাহী বিদ্ৰোহক স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি কোনে কৈছিল? কোনে কৈছিল? বিনায়ক দামোদৰ সাৱৰকৰ তেখেতেই কৈছিল। তো আমাৰ 3ৰ আনসাৰ কি হ'ব? বি। বিনায়ক দামোদৰ সাৱৰকৰ। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল 1857 চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? কোন আছিল? মংগল পাণ্ডে আছিল। তো আমাৰ 3ৰ আনসাৰ কি হ'ব? চি। মংগল পাণ্ডে। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল চিপাহী বিদ্ৰোহসকলে কাক ভাৰতৰ সম্ৰাট বুলি স্বীকৃতি দিছিল? কাক দিছিল? দ্বিতীয় বাহাদুৰ শাহ। তো আমাৰ 4ৰ আনসাৰ কি হ'ব? বি। দ্বিতীয় বাহাদুৰ শাহ। তো আমি আগবাঢ়ো আমাৰ 5 নম্বৰ কুৱেশ্যনলৈ। আমাৰ 5 নম্বৰ কুৱেশ্যন হ'ল সত্য বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড ডেল হাউচিয়ে কৰিছিল। তো আমাৰ 5ৰ আনসাৰ কি হ'ব? চি। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল লক্ষ্ণৌত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? কোনে দিছিল? বেগম হজৰত মহলে দিছিল। তো আমাৰ 6ৰ আনসাৰ কি হ'ব? চি। বেগম হজৰত মহল। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল তলৰ কোন চনত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল? কেতিয়া পৰিছিল? 1858 চনতে। চিপাহী বিদ্ৰোহৰ যেতিয়া সমাপ্ত হৈছে তাৰ পিছ বছৰতে 1858 চনতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল 1891 চনত মৃত্যুদণ্ডেৰে দণ্ডিত টিকেন্দ্ৰজিৎ কোন ৰাজ্যৰ আছিল? মণিপুৰ ৰাজ্যৰ আছিল। টিকেন্দ্ৰজিৎ কোন ৰাজ্যৰ আছিল? মণিপুৰ ৰাজ্যৰে আছিল। তো আমাৰ আনসাৰ কি হ'ব? বি। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল 1874 চনত দেশীয় ভাষাৰ ছাপাখানা আইন অৰ্থাৎ ভাৰ্নিকুলাৰ প্ৰেছ এক্ট কোনে প্ৰৱৰ্তন কৰিছিল? কোনে কৰিছিল? লৰ্ড লিটনে প্ৰৱৰ্তন কৰিছিল। তেনেহ'লে আমাৰ 9ৰ আনসাৰ কি হ'ব? বি। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল নীল দৰ্পণৰ ৰচক কোন? নীল দৰ্পণৰ ৰচক হ'ল দীনবন্ধু মিত্ৰ। নীল দৰ্পণৰ ৰচক আছিলে দীনবন্ধু মিত্ৰ। তেনেহ'লে 10ৰ আনসাৰ কি হ'ব? এ। আমাৰ নেক্সট কুৱেশ্যন হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলটো কোনে প্ৰৱৰ্তন কৰিছিল? যি প্ৰতিষ্ঠা কৰিছিল? কোনে কৰিছিল? এলেন অট্টুবিয়াম হিউমে জাতীয় আমাৰ যি ভাৰতীয় জাতীয় কংগ্ৰেছ আছে দলটো প্ৰতিষ্ঠা কৰিছিল। তেনেহ'লে আমাৰ 12ৰ আনসাৰ কি হ'ব? চি। এলেন অট্টুবিয়াম হিউম। আৰু কেতিয়া কৰিছিল? 1885। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয়? আধুনিক ভাৰতৰ পিতৃ বুলি কোৱা হয় ৰাজা ৰামমোহন ৰায়ক। তো আমাৰ 13ৰ আনসাৰ কি হ'ব? ৰজা ৰামমোহন ৰায়। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ।
আমাৰ নেক্সট কুৱেশ্যন হ'ল, তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, ব্ৰহ্ম সমাজ আছে কোনে প্ৰতিষ্ঠা কৰিছিল? ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল ৰজা ৰামমোহন ৰায়ে। তেনেহ'লে আমাৰ 14ৰ আনসাৰ কি হ'ব? এ, ৰজা ৰামমোহন ৰায়। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন? প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা আছিল আত্মাৰাম পাণ্ডুৰাম। আত্মাৰাম পাণ্ডুৰামে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। কেতিয়া কৰিছিল? 1848 চনতে। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন? ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? স্বামী বিবেকানন্দ। তো 16ৰ আনসাৰ কি হ'ব? চি। আমাৰ নেক্সট কুৱেশ্যন হ'ল, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? ই আছিল স্বামী দয়ানন্দ সৰস্বতী। তেনেহ'লে আমাৰ 17ৰ আনসাৰ কি হ'ব? চি। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, বিধৱা বিবাহ প্ৰচলনৰ ক্ষেত্ৰত কোন ভাৰতীয় নাম বিশেষভাৱে জড়িত? কাৰ নাম বিশেষভাৱে জড়িত? ই হ'ল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। যি বিধৱা বিবাহ প্ৰচলন আছিল তেখেতেই আছিল যি ভাৰতীয় এই বিধৱা বিবাহৰ প্ৰচলনৰ ক্ষেত্ৰত বিশেষভাৱে জড়িত আছিল তেখেতে। তে 18ৰ কি আনসাৰ হ'ব? চি। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিলে? ভাৰতৰ প্ৰথম বাতৰি কাকতৰ নাম আছিলে বেংগল গেজেটি। আৰু কেতিয়া কৰিছিল? 1780 চনতে। আৰু আমাৰ অসমৰ যদি কওঁ তেনেহ'লে অৰুণোদয় কেতিয়া হৈছিল? 1846 চনতে। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? কি নাম আছিল? ই নৰেন্দ্ৰ নাথ দত্ত। নৰেন্দ্ৰনাথ দত্ত। তেনেহ'লে আমাৰ 20ৰ আনসাৰ কি হ'ব? এ। তো আপোনালোকে যদি ভিডিঅ'খন চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।